নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ'লৈ। যিসকল ব্যক্তিয়ে চেছ খেলিবলৈ ইণ্টাৰেষ্টেড হয় বা চেছ খেলিব বিচাৰে, এতিয়া যেনেকৈ ডিষ্ট্ৰিক্ট লেভেলত কিছুমান খেল হয়, তো তাৰ কাৰণে কিছুমান ষ্টেপ ধৰক জানিব লাগিব, নিয়মখিনি জানিব লাগিব। তো তেতিয়াহে তাহাঁতে ধৰক সেই ডিষ্ট্ৰিক্ট লেভেলত খেলিব পাৰিব বা ষ্টেট লেভেলত খেলিব পাৰিব। তো এতিয়াতো নৰ্মেলি আমাৰ গাঁও অঞ্চলত মানে যেনেকৈ ধৰণৰ মন যায় তেনেকৈ ধৰণে কিছুমানে খেলি দিয়ে, কিন্তু চেছ খেলৰ কিছুমান ধৰক থিয়ৰী আছে, নিৰ্দিষ্ট নিয়ম আছে। গুটি পতাৰ পৰা ধৰি পেলাই খেল এখন কি ধৰণে খেলা হয়, যেনেকৈ তাত আপোনাৰ ঘড়ীটোৰ ইউজ হয় চেছ খেলি থাকোঁতে, প্লাছ খেলি থকা অৱস্থাত তাহাঁতে লিখি যাব লাগিব। তো বিভিন্ন ধৰণৰ গুটিকেইটাৰ নাম জানিব লাগিব, কোনটো গুটি কেনেকৈ যায়, আৰু ধৰক বিভিন্ন ধৰণৰ আছে, কেছলিং আছে বা এনেকৈ ধৰণৰ কিছুমান বস্তু আছে। তো যিসকলে চেছ খেলটো শিকিব বিচাৰে, ধৰক যদি কেতিয়াবা ডিষ্ট্ৰিক্ট লেভেলত অদূৰ ভৱিষ্যতে খেলিব বিচাৰে বা ষ্টেট লেভেলত খেলিব বিচাৰে, তো যদি তেনেকৈ কোনোবা ব্যক্তি যদি খেলিব বিচাৰে, ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু যিসকল ইণ্টাৰেষ্টেড নহয় তেওঁলোকৰ নিজৰ ইচ্ছা কৰিলে চাব পাৰে। এতিয়া কথা হ'ল, চেছ খেলিলে মানুহৰ লাভ কি হয়? প্ৰথম কথা, কনচেনট্ৰেট বাঢ়ে। চেছ খেল কোনো নৰ্মেল চিম্পল এনেকৈ খেল নিচিনা নহয় বোলে পটকৈ খেলিলোঁ উঠি গ'লোঁ, বা ধৰক মানে কনচেনট্ৰেট কৰিবই লাগিব, মাইণ্ড খটুৱাবই লাগিব। তো তেতিয়াহে মানে আপুনি খেলখনত জিকিব পাৰিব বা ভালদৰে খেলিব পাৰিব। নম্বৰ 1, আপোনাৰ ধৰক সেই ধৈৰ্য শক্তিটো বাঢ়ি যায়, কনচেনট্ৰেশ্যনটো বাঢ়ি যায়, ভৱিষ্যত চিন্তা কৰা শক্তিটো বাঢ়ি যায়। মানে ইয়াতো আপুনি গম পাবই লাগিব ন, গুটি এটা যদি ভুলকৈ দি দিয়ে, তো তাৰ বিনিময়ত আপুনি হাৰি যাব, ধৰক বেলেগ এটা ইটো পক্ষই আহি পেলাই আপোনাৰ গুটিটো খাই পেলাব। তো তেনেকৈ খেলতে আপোনাৰ যেতিয়া অভ্যাস হৈ যাব, তেতিয়া আপুনি যদি খেলিবলৈ যাব, তেতিয়া আপুনি নিজে চিন্তা কৰিব যে মই এইটো গুটি দিলে মোৰ কি হ'ব। ঠিক তেনেকৈ আমি জীৱনত যেতিয়া বিভিন্ন ধৰণৰ ষ্টেপকেইটা লওঁ, কিবা এটা কৰিব যাওঁ, তেতিয়া আমাৰ সেই ভাবিব পৰা নলেজটো আহি যায় যে মই এইটো কৰিলে ইন ফিউচাৰত ধৰক মোৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি, বা ইয়াৰ ৰিজাল্টছ কি আহিব, মই এইটো কৰিলে কি হ'ব, এনেকৈ ধৰণৰ মানে ভৱিষ্যতটো চিন্তা কৰিব পৰা হৈ যায় সেইখিনি। আৰু মাইণ্ড পাৱাৰটো যথেষ্ট বাঢ়ে। তো ইয়াৰ বিশেষকৈ যিসকল পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালী, মই ইমান টাইম খেলিবলৈ নকওঁ, কিন্তু ধৰক এঘণ্টা, ধৰক চেছটো যদি কেতিয়াবা খেলে ভালদৰে, আজি মই যেনেকৈ দেখুৱাম সেইখিনি চাই পেলাই, বা ধৰক নিজেও যদি খেলে যিখিনি জানে, কিন্তু ধৰক খেলাটো শুদ্ধকৈ খেলিব লাগে, ভুল মেথড নহয়, যেনেকৈ মন গ'ল ইটো গুটি দি দিলোঁ সিটো গুটি দিলোঁ তেনেকৈ নহয়। যদি তেনেকৈ খেলে, এতিয়া আপুনি চাব উকিলবোৰক প্ৰায় এই চেছ খেলটোৰ লগত মানে চেছ খেল মানে খেলা দেখায় উকিলবোৰে, লয়াৰ্ছবোৰে। কি হয় কাৰণ তাহাঁতে বহুত কথা চিন্তা কৰিব লগা হয় যেতিয়া কেছ এটা লাগে। তো সেইখিনি ইমান পাজলত যেতিয়া সোমাই যায়, তাহাঁতে পাজলটোৰ পৰা ওলাবৰ কাৰণে কেনেকৈ ভৱিষ্যতটো চিন্তা কৰিব লাগে, তো সেইখিনি যেনেকৈ ভাবিব লগা হয় ন, তো ঠিক চেছ যেতিয়া খেলে তেতিয়া তাহাঁতৰ মাইণ্ড পাৱাৰটো যথেষ্ট বাঢ়ি আৰু ভাবিব পৰা শক্তিটো যথেষ্ট বাঢ়ি যায়। সেইকাৰণে টিভিয়ে প্ৰায় চিনেমা দেখাই যে সেই উকিলবোৰে চেছ খেলা মানে দেখুৱায় আৰু তেনেকৈ। ঠিক আছে, বৰ বিশেষ দীঘলীয়া নকৰোঁ। তো কি ধৰণে আপোনালোকে খেলিব, মই একদম ষ্টাৰ্টিঙৰ পৰা ফিনিচিঙৰ দেখাম। যিকোনো ভালকৈ যদি আপোনালোকে চায়, তো তেতিয়াহ'লে বেলেগকৈ নাচালেও হ'ব আপোনালোকে। আৰু যিহেতু মই গোলাঘাট ডিষ্ট্ৰিক্টৰ হওঁ, গোলাঘাট ডিষ্ট্ৰিক্টৰ 2007ত মই নগাঁৱত মই খেলিছিলোঁ, নগাঁৱত ডিষ্ট্ৰিক্টত। তাৰপিছত তাৰ পৰা গুৱাহাটীৰ আমিনগাঁও যিটো স্কাউট গাইড চেণ্টাৰ আছে, তাত এসপ্তাহ অল অসম চেম্পিয়নশ্বিপ হৈছিলে 2007ত, তো তাতো খেলিছিলোঁ। কিন্তু তাৰপিছত গোলাঘাটত যেতিয়া মই ইয়ালৈ আহিলোঁ, কিন্তু আমাৰ গোলাঘাটত তেনেকৈ নাই ইয়াত খেলিব হেৰি। আমাৰ কোনোবা এজন মেম্বাৰ আছে, সৰু পথাৰত আছে বুলি মই গম পাইছিলোঁ, কিন্তু মই আজিলৈকে গোলাঘাট ডিষ্ট্ৰিক্টত তেনেকৈ একো নেদেখিলোঁ। আৰু শিকিবৰ বা খেলিবৰ কাৰণে মই আকৌ ধৰক ইচ্ছা আছিলে, কিন্তু ধৰক সুবিধা নথকাৰ কাৰণে মানে হেৰি কৰিব মানে কি বুলি কয়, শিকিব নোৱাৰিলোঁ, আকৌ ধৰক এডভান্স কৰিব নোৱাৰিলোঁ নিজকে। আৰু খেলিবলৈও মানে কম্পিটিশ্যনবোৰো নহয়। মাজতে আমাৰ কোনটাই ডেষ্টিনেশ্যন কোনটাই এটা প্ৰগ্ৰাম হৈছিল, তাত চেছ খেলৰ আয়োজন কৰিছিলে, তাত খেলিছিলোঁ বাৰু, ধৰক যথেষ্ট দিনৰ পিছত খেলিছিলোঁ। কিন্তু যদি তেনেকৈ যদি প্ৰত্যেক ডিষ্ট্ৰিক্টবোৰত যদি থাকে, চেছ খেলৰ বহুত ভাল স্ক'প এটা আছে। বাহিৰত ধৰক খেলে, কিন্তু আমাৰ মই নাজানো আমাৰ এইবোৰ ডিষ্ট্ৰিক্টত কি মানে নৰ্মেল আমাৰ এই ডিষ্ট্ৰিক্টকেইটাত কি কাৰণে ইমান হেৰি নলয়, ইনিচিয়েট নলয়, মই নাজানো, কিন্তু এনেকৈ ল'লে কিন্তু ভাল আছিলে। তো যা কি নহওক, মই এতিয়া আগবাঢ়োঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এতিয়া চাব পাৰিছে, ইয়াত ধৰক ব্লেক এণ্ড হোৱাইট ঘৰ থাকে। তো যেনেকৈ চিধাকৈ আপোনাৰ থাকিব 8টা ঘৰ,
আৰু পথালিকত থাকিব আপোনাৰ 8টা ঘৰ। যদি কুৱেশ্যন হয় যে চেছ ঘৰত চেছৰ বৰ্ডটোত মানে কিমানটা ঘৰ থাকে, তো 8 × 64 64টা ঘৰ থাকে। তো ইয়াত আপোনালোকে দেখিব পাৰিছে ইয়াত হোৱাইট লিখা আছে, এইটো হোৱাইট লিখা আছে, আৰু ঠিক তেনেকৈ এইফালে যদি আপুনি গৈ পেলাই দেখে তো ইয়াত লিখা আছে ব্লেক। ঠিক আছে, ইয়াত যদি আপোনালোকে মন কৰে এইফালে ABCD কে লিখা আছে, ABCDH লৈকে লিখা আছে, আৰু ঠিক তেনেদৰে ইয়াতো লিখা আছে ABCDৰ পৰা ধৰি পেলাই এনেকৈ H লৈকে লিখা আছে, ধৰিব পাৰিছে। ঠিক তেনেকৈ এইফালে নাম্বাৰিং কৰা আছে, এইটো 1 2 3 4 এনেকৈ 8 লৈকে লিখা আছে, আৰু এইফালেও তেনেকৈ 1ৰ পৰা 8 লৈকে লিখা আছে। তো এতিয়া মন কৰিব যে বৰ্ডটো চিধা কোনফালে বা ওলোটা কোনফালে বা গোটেইটো পাতিব লাগে কেনেকৈ। যদি আমি চাওঁ যে এইফালৰ পৰা চালেও দেখোন 8টা ঘৰে দেখি পাইছোঁ, এইফালৰ পৰা চালেও 8টা ঘৰে দেখি পাইছোঁ, চবফালে সমান, তো চবফালৰ পৰা পাতিব পাৰি নেকি? নহয়, তেনেকুৱা নহয়। হ'ব পাৰে এইফালৰ 8টা ঘৰ এইফালৰ 8টা ঘৰ, কিন্তু সদায় মন কৰিব যে আপুনি বৰ্ডটো যোনফালৰ পৰা পাতিছে, এতিয়া ছাপ'জ মই এইফালে ৰখি আছোঁ, তো মোৰ ৰাইট হেণ্ডত সদায় হোৱাইট হ'ব লাগিব। ৰাইট হেণ্ডৰ যিটো ঘৰ এইটো হোৱাইট ঘৰত পৰিব লাগিব, হোৱাইট। ঠিক আছে, নেক্সট এইটো হোৱাইটৰ ঘৰ হয়, এইটো ব্লেকৰ ঘৰ হয়। ইয়াত এটাই ভাল যে মানে খেলখন মই যিটো ভাল দেখোঁ যে দুইফালে সমান পক্ষ থাকে, কাৰোফালে উইক পাৰ্টি নাথাকে, বোলে এইফালে অলপ কমজুৰি পাৰ্টি আছে আৰু এইফালে বোলে বেছি আছে, ষ্ট্ৰং আছে, সেইকাৰণে জিকি গৈছে, তেনেকৈ নহয়। দুইফালে সমানে থাকিব, যেনে অসমীয়া দেখাৰ কথা আছে নহয়, সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ, এনেকৈ আছিলে একচুৱেলি। তো ইয়াতো মই সেই একেটা বস্তুৱে দেখি পাওঁ যে কুলাৰ যিমানখিনি সৈন্য থাকিব বগাৰো সেইখিনি মানে সৈন্য থাকিব, একেই ছেইম পাৱাৰত, মানে যুদ্ধটো সমানে সমানে হয়। তো এতিয়া ইয়াত গুটি কি ধৰণে পতা হয় তো সেইটো মই আপোনালোকক দেখুৱাম। এতিয়া মই বগাৰ গুটিকেইটা পাতিব লৈছোঁ। তো ইয়াত এটা কথা মন কৰিব, একেবাৰে প্ৰথম যিটো ঘৰ মই শেষৰ ফালৰ পৰা দেখাই আহিছোঁ, প্ৰথমৰ যিকেইটা ঘৰ ইয়াত এইকেইটা গুটিকেইটা পোন বুলি পেলাই কোৱা হয়, পুনি বুলি পেলাই যিটো কোৱা হয়, পোন বুলিও কয়, পুনি। তো এইকেইটা এই প্ৰথমৰ যিটো ঘৰ ইয়াত এই 8টা ঘৰত পুনিকেইটা বহায়, যিহেতু হোৱাইট হয় তো মই হোৱাইটৰ ফালে বহাই আছোঁ। হৈ গ'ল। ইয়াত প্ৰথমতে আগফালে 8টা মানৰ সৈন্যসকল আগফালে থাকে। তাৰপিছত আহি যায় নাও, এইটো ৰূপ বুলি পেলাই কয়। ইহঁতৰ মই নামকেইটা আকৌ মই দেখুৱাম কি ধৰণে লিখা হয়, কিন্তু আমি নাও বুলি কওঁ। বিভিন্ন ধৰণৰ হিন্দীত যেনেকৈ এইটো ঘোঁৰা বুলি কয়, হাতী বুলি কৈ দিয়ে, কিন্তু তেনেকৈ কোনো কথা নাই। আমি নৰ্মেলি কি ধৰণে খেলিব লাগে এইটো মই এবাৰ ক্লিয়াৰকৈ দেখুৱাম। এইটো আমি নাও বুলি কওঁ, আৰু এইকেইটা দুটা একেবাৰে কিনাৰে কিনাৰে বহে, দুইটা ছাইডত একেবাৰে শেষত। তাৰপিছত আহি যায় ঘোঁৰা, যিটো নাইট বুলি পেলাই কোৱা হয়। মই আকৌ ভালকৈ দেখুৱাম কি ধৰণে হেৰি কৰা হয়, নাইট। তো এইকেইটা নাৱৰ দুইটা ছাইডে ইহঁতকেইটা বহে। তাৰপিছত আহি যায় হাতী, এইকেইটা হাতী, যিটো বিশ্বপ বুলি পেলাই কোৱা হয়। তো এইকেইটা বহি যাব ঘোঁৰাৰ ছাইডত। তো আমি কি দেখিলোঁ, প্ৰথমতে দুটা নাও বহিলে, তাৰপিছত দুই ছাইডে দুটা ঘোঁৰা বহিলে, তাৰপিছত দুই ছাইডে দুটা হাতী বহিলে। এতিয়া মেইন কনফিউজনটো ইয়াতেই লাগে বহুতৰ ক্ষেত্ৰত। এইটো হৈছে ৰজা, মুকুট থাকিব এনেকৈ, এইটো ৰজা, আৰু এইটো মন্ত্ৰী, এইটো কিং বুলি কোৱা হয়, আৰু এইটো কুইন বুলি কোৱা হয়। তো এইখিনি কোনো কথা নাই, বাট যেতিয়া আমি লিখিবলৈ যাম ইয়াতে ইংলিছতে যিহেতু লিখা হয়, তো ইয়াৰ ক্ষেত্ৰত কে বুলি লিখিব লগা হয়, আৰু ইয়াত কিউ বুলি লিখিব লগা হয়। তো এতিয়া কথা হ'ল এই গুটিবোৰ বহাম ক'ত, বহুতে এইখিনিতেই খেলি মেলি কৰি দিয়ে। সদায় মন কৰিব, বগা যিটো মন্ত্ৰী, কুইন যিটো কথা কৈ আছে, ই সদায় বগা ঘৰতে বহে, ইমানটো মনত ৰাখিলে হ'ল। বগা মন্ত্ৰী বগা ঘৰত আৰু ক'লা মন্ত্ৰী ক'লা ঘৰত। কিন্তু বহুতে ভাবে যে বগা ৰজাটোক ইয়াত বহাই থৈ দিয়ে, তো এইটো ভুল, এনেকৈ নবহে। বগা মন্ত্ৰীটো সদায় এইটো বগা ঘৰত বহিব। ঠিক তেনেদৰে মই ক'লা ঘৰটোতো বহাইছোঁ, তেতিয়া আপোনালোকে নিজে গম পাইছে, ধৰিব পাৰিব। আগফালে মই পণীকেইটা বহাই দিছোঁ। আঠটা পণী বহি গ'ল। তাৰপিছত কি বহিব, ৰুক, তাৰপিছত নাইট, ধৰিব পাৰিছে চাগে ঘোঁৰাকেইটা। তাৰপিছত কি বহিব, হাতী। এতিয়া আপোনালোকে নিজেই গম পাই যাব ক'ত ক'ত বহাম। কুইনটো, ক'লা মন্ত্ৰীটো ক'লা ঘৰত, আৰু
ক'লা আৰু এইটো ৰজা কিং গম পাই গ'লোঁ ক'লা মন্ত্ৰী ক'লা ঘৰত বগা মন্ত্ৰী বগা ঘৰত ইতিমধ্যে আমাৰ চেছৰ বৰ্ডটো কি ধৰণে পাতিব লাগে আমি গম পাই গ'লোঁ আশা কৰোঁ আপোনালোকেও বুজিব পাৰিছে এইটো ধৰক কি ধৰণে গুটিখিনি পাতিব তো এতিয়া আপোনালোক গুটি পাতোঁতে ভুল নহ'ব তো এতিয়া কণ্ডিশ্যন হ'ল আমিতো চেছ বৰ্ডটো কি ধৰণে পাতিব লাগে কোনটো চিধা হয় বা কোনটো গুটি ক'ত পাতিব লাগে তো সেইখিনি আমি গম পালোঁ এতিয়া ইয়াৰ পিছৰ ষ্টেপটো হৈছে যে কোনটো ঘৰক আমি গুটিবোৰ যে দিওঁ কোনটো ঘৰক কি বুলি কয় এইটো কেনেকৈ গম পায় যে C4 D4 C5 D5 এনেকৈ যে কৈ থাকে ধৰক এনেকৈ ধৰক লিখা হয় তো এইটো বস্তু লিখে কেনেকৈ তো এতিয়া মন কৰিব অকণমান আগত যে মই কৈছিলোঁ ইয়াত ABCD আকাৰে লিখা আছিলে ইয়াতো যেনেকৈ লিখা আছে ABCD আকাৰে লিখা আছে ইয়াত যেনেকৈ A লিখা আছে ইয়াতো A লিখা আছে ইয়াত B লিখা আছে B ঘৰ হয় C ঘৰ হয় তো এতিয়া কথা হ'ল এই ঘৰটোৰ যদি মই নাম যদি ক'বলৈ যাওঁ এই ঘৰটোৰ তো তেতিয়া আমি চাব লাগিব কি যে ইয়াত কি লিখা আছে D লিখা আছে এইটো D আৰু এইফালৰ পৰা যদি চাবলৈ যাওঁ এইটো 4 নম্বৰ ঘৰ হয় যদি এই ঘৰটোক যদি আমি মানে ক'বলৈ যাওঁ নামাংকন কৰিব যাওঁ তেতিয়াহ'লে এই ঘৰটোৰ নাম হ'ব প্ৰথমতে লেটাৰ্ছটো ক'ব লাগে D তাৰপিছত এইফালৰ পৰা 4 D4 ঠিক তেনেকৈ যদি মই এই ঘৰটোৰ নাম কওঁ তেতিয়া প্ৰথমে মই চাব লাগিব কি ঘৰত আছে C আৰু এইটো যেহেতু 4 নম্বৰ ঘৰ হয় এইটো C4 তো এনেকৈ ধৰণৰ নাম কৰা হয় তে এতিয়া যেনেকৈ এই গুটি যদি আগুৱাই গৈ আছে বা সেইফালৰ পৰা ক'লা গুটিটোৱে বোলে আগফালে আহিব তো ক'লা গুটিটো এইটো ধৰক D ঘৰত আছে আৰু D ঘৰৰ পৰা যদি এই গুটি ইয়াত দিব বিচাৰিছে তেতিয়াহ'লেতো 6 নম্বৰ হয় তো ইয়াক নামকৰণ কৰা হ'ব D6 বুলি পেলাই মই প্ৰথমতে চেলকেইটাৰ নামকেইটা কৈ লৈছোঁ তাৰপিছত মই বাকীখিনি ধৰক দেখুৱাই যাম পুনিৰ ক্ষেত্ৰত কোনো নাম লিখিব লগা নহয় কিন্তু বাকী ডাঙৰ যিকেইটা গুটি দিম ধৰক সেইকেইটা লিখিব লগা হয় এতিয়া যেনেকৈ ফৰ এক্সাম্পল মই কৈ গৈছোঁ আপোনালোকে নিজে চাব এই ঘৰটোৰ নাম কি হ'ব যিহেতু ইয়াত F আছে আৰু এইটো 3 নম্বৰ ঘৰ তো F3 এটা Fৰ ঘৰ হয় আৰু 3 নম্বৰ ঘৰ F3 তো এনেকৈ ধৰণৰ আপোনালোকে যেতিয়া ঘৰকেইটা প্ৰথম ঘৰকেইটা চিনি পাব লাগিব লিখিবৰ আগত প্ৰথমতে মন কৰিব যে লেটাৰ্ছটো কি আছে বোলে এইটো G ঘৰ হয় আৰু এইটো 4 হয় তো G4 দিম ঠিক তেনেকৈ ব্লেকৰ যদি চাবলৈ যাওঁ এইটো G হয় আৰু 5 হয় এই গুটিটো যেতিয়া দিব ই লিখিব G5 বুলি পেলাই লিখিব এইটো মই 2008ত মই এটা খেলিছিলোঁ তো ইয়াত কি ধৰণে লিখি পেলাই খেলাই মই সেইটো বস্তু আপোনাক দেখুৱাব বিচাৰিছোঁ যেনেকৈ ইভেণ্ট মানে আপোনাৰ ধৰক মানে কোনটো ইভেণ্টত খেলিছে আণ্ডাৰ 17 আণ্ডাৰ 14 বা অপেন এনেকৈ ধৰণৰ যিটো থাকে তো আণ্ডাৰ মানে ইভেণ্টটো সেইটো লিখিব লাগিব কিমান নম্বৰ ৰাউণ্ড খেলিছে ধৰক এনেকৈ লিখা থাকিব ষ্টাৰ্টিং টাইম কিমান সময়ৰ পৰা খেলিছে তাৰিখটো কেতিয়া টেবল নম্বৰ কি থাকিব হোৱাইট কোনে লৈছে তেওঁ কোন ডিষ্ট্ৰিক্টৰ হয় আৰু ব্লেক কোনে লৈছে আৰু তেখেতৰ ডিষ্ট্ৰিক্ট কোনটো মানে এই গোটেই ডিটেইলছ এনেকৈ মানে ইয়াত ভৰাব লগা হয় আৰু ইয়াত যোনে খেলে তো ইয়াত যেনেকৈ তাত 22nd নগাঁও চেছ চেম্পিয়নশ্বিপ 2007 এইটো 2007ৰ ধৰক তাহাঁতে মানে এইটো বনাই ৰাখিছিলে চাৰ্টটো আৰু যেতিয়া খেল হয় তেতিয়া ধৰক এইটো দিয়ে আৰু তো চবতে দিয়ে এনেকৈ লিখি পেলাই খেলিব লগা হয় তো ইয়াত যেনেকৈ ইয়াত দেখিছে হোৱাইট আৰু ব্লেক লিখা আছে আৰু চাল কিমানটা দিয়া হৈছে ইয়াত লিখা হৈছে 1 2 3 4 এনেকৈ ঠিক তেনেকৈ ব্লেক এণ্ড হোৱাইট এইফালে লিখি ইয়াত যেতিয়া শেষ হৈ যাব তো আকৌ ইয়াত গুচি যাব এইখিনিৰ পৰা এইটো হোৱাইট লিখিব এইটো ব্লেক লিখিব যদি এইফালেও যদি 50টা চাল যদি কমপ্লিট হৈ গ'ল তো তেতিয়াহ'লে নেক্সট ইটো পিঠিতে থাকিব টোটেল মানে 110টা জাললৈকে থাকে আৰু ইয়াত ধৰক এইখিনি লিখিব এইখিনি কমপ্লিট হৈ যোৱাৰ পিছত এনেকৈ লিখিব তাৰপিছত চাইন বাই উইনাৰ যোনে জিকিব এইটো মই জিকিছিলোঁ তো চাইন বাই উইনাৰ আৰু মানে যোনে হাৰে আৰু তেখেতে ইয়াত ছিগনেচাৰ কৰে ইয়াত ঠিক যেনেকৈ দেখিছে বিকাশ নামৰ ল'ৰাজনে লৈছিলে হোৱাইট আৰু ইয়াত ব্লেক লৈছিলে যদুমণি মানে মই নিজে লৈছিলোঁ তো ইয়াত কণ্ডিশ্যন হৈ যায় যেতিয়া হাৰ জিত হয় কেনেকৈ গম পাব তো যেনেকৈ সদায় বগাৰ চাল সদায় আগত হয় যেনেকৈ বগাই এইটো দিছে D4 তো তেতিয়া ব্লেক লোৱাজনে দিছিলে D5 মানে মই D5টো দিছিলোঁ তো তেনেকৈ হোৱাইটে D4 দিওঁতে এইটো ব্লেকে দিছে B5 এইটো যেনেকৈ E3 আছিলে তাৰপিছত নাইট C6 আছিলে
এতিয়া কথা হ'ল এইখিনি পিছত মই দেখুৱাম বস্তুখিনি কেনেকৈ হৈছে কিন্তু হাৰ জিকটো কেনেকৈ লিখা হয় ইয়াত এতিয়া এইটো হৈছে বগা আৰু এইটো হৈছে কোলা যদি বগাই জিকে তেতিয়া বগাৰ ফালে 1 লিখিব লগা হয় আৰু যদি কোলা জিকে কোলাৰ ফালে 1 লিখিব লগা হয় তো এটা মই কোলা এইটো যেটো আছিল মই জিকিছিলো তো হেতু কাৰণে হোৱাইট 0 হ'ল আৰু মানে ব্ল্যাক 1 লিখা হ'ল যদি বগা জিকিলেহেঁতেন তো বগাৰ ফালে এইটো 1 লিখা হ'লহেঁতেন আৰু ইয়াত লিখা হ'লহেঁতেন মানে ব্ল্যাকৰ মানে ঘৰত 0 লিখা হ'লহেঁতেন এতিয়া মই আপোনালোকক দেখুৱাম মানে কোনটো গুটি কি বুলি কোৱা হয় এটা প্ৰপাৰলি দেখুৱাম যেনেকৈ এইটো নাও এইটো ৰুক বুলি প্লাই কোৱা হয় যাক ক্যাপিটেল লেটাৰ R এৰে বুজোৱা হয় এইটো ক্যাপিটেল লেটাৰ R নেক্সট এইটো দেখিছে এইটো হৈছে ঘোঁৰা তো ইয়াক ক্যাপিটেল লেটাৰ নাইট এৰে বুজোৱা হয় নাইট N তাৰ পিছত আহি গ'ল হাতী এইটো বিশপ বুলি প্লাই কোৱা হয় তো ক্যাপিটেল লেটাৰ B ৰে বুজোৱা হয় বিশপ তাৰ পিছত আহি গ'ল আমাৰ ৰজা তো ৰজা কোৱা হ'ব কিং মানে ক্যাপিটেল লেটাৰ K তাৰ পিছত আহি গ'ল আমাৰ মন্ত্ৰী ক্যাপিটেল লেটাৰ কুইন আৰু বাকিখিনি একেটাই থাকে এটো বিশপ হয় ডাবল কে থাকে ঘোঁৰা ডাবল কে থাকিব আৰু নাও ডাবল কে থাকিব এইখিনি একেখিনি তো এইখিনি আছিল ইহঁতৰ নাম এইটো যেনেকৈ ৰুক এইটো নাইট এইটো হৈ গ'ল আপোনাৰ বিশপ এইটো হৈ গ'ল কিং ৰজা আৰু এইটো হৈ গ'ল মন্ত্ৰী এটা কেতিয়াবা এনেকৈ কোৱেশ্চন হয় কেতিয়াবা জিকে কোৱেশ্চন কেতিয়াবা আহি যায় যে চেছ খেলৰ যাক অসমীয়া দবা খেল বুলি কোৱা হয় আটাইতকৈ চেছ খেলৰ পাৱাৰফুল গুটি কোনটো তো চেছ খেলৰ আটাইতকৈ পাৱাৰফুল গুটি হৈছে মন্ত্ৰীটো এতিয়া কথা হ'ল এই গতিকে মই আকৌ ইয়াত পাতি দিছোঁ এতিয়া এইকেইটাকে আমি যদি খেলিবলৈ যাওঁ কি ধৰণে হ'ব সেইটো আপোনালোকক দেখুৱাম তো এতিয়া মই প্ৰেক্টিকেলি ইয়াত মই এটা চাৰ্ট বনাই ৰাখিছোঁ যেনেকৈ মই যদি হোৱাইট ল'লোহেঁতেন আৰু মোৰ অপনেণ্টে ব্লেক ল'লেহেঁতেন তো ব্লেককো এনেকৈ চাৰ্ট এটা দিব লগা মানে দিব যে তেখেতে নিজেও লিখিব ব্লেক যিজন লৈছে ব্লেকৰ ভাগত লিখিব আৰু মই মোৰ ভাগত লিখিম তেনেকৈ মানে দুইজন মানে পাৰ্টিচিপেণ্টক এনেকৈ দুইখন ফৰ্মেট দিয়া হয় তো ই তাৰ নিজৰটো লিখিব ব্লেকে আৰু হোৱাইটে হোৱাইটৰ নিজৰটো লিখিব তো মই যেনেকৈ ফৰ এক্সাম্পল এটা দেখুৱাইছোঁ ইয়াত কি ধৰণে এতিয়া মই ছাপ'জ কথাটো কৈছোঁ এই গুটিটো দিলোঁ এইটো D4 তেতিয়াহ'লে মই ইয়াত লিখিম 1 নম্বৰ জালত যেনেকৈ লিখিম D4 এইটো সদায় স্মল লেটাৰ লিখিব মন কৰিব স্মল লেটাৰ এইটো ক্যাপিটেল লেটাৰ নিদিব D4 এইকেইটা স্মল লেটাৰ লিখা পনিকেইটা যিকেইটা যায় এটা ব্লেকে যদি দি দিব D5 মানে এই গুটিটো যদি ইয়াত দি দিব তো আমি গম পাম যে D ঘৰ হয় আৰু এইটো ময়ো লিখিব লাগিব ইয়াত যে ব্লেকে দিছে D5 বুলি পেলাই এইটো 1 নম্বৰ চাৰ্টটো কমপ্লিট হ'ল তাৰপিছত মই এতিয়া বগা মোৰ চাৰ্ট আছে মই দিব লাগিব তাৰপিছত মই ধৰক দিলোঁ এইটো গুটি ইয়াত দি দিলোঁ তো এইটো হৈছে C আৰু এইফালৰ পৰা হৈছে 4 তো এইটো মই নাম লিখিম C4 দিয়াৰ পিছত এতিয়া ব্লেকে ছাপ'জ C6 দিছে C6 মানে C ঘৰ এইটো আৰু 6ৰ ঘৰ এইটো তো C6 ধৰিব পাৰিছে এইটো C ইয়াত দেখাই আছে আৰু 6 C6 তো মই ইয়াত লিখিব লাগিব C6 খেলিও যাব লাগিব প্লাছ লিখিও যাব লাগিব এতিয়া কথা হ'ল মোৰ চাল আছে এতিয়া যদি মই ঘোঁৰাটোক যদি মই ইয়াত দিব বিচাৰিছোঁ তো তেতিয়াহ'লে ঘোঁৰা জাল দিওঁতে ইহঁতক যদি এই পিছৰ গুটি যিকেইটা আছে ইহঁতক দিওঁতে ইহঁতৰ নামটো আগতে লিখি ল'ব লাগিব যেনেকৈ এইটো নাইট বুলি পেলাই মই কৈছিলোঁ তো ইয়াৰ আগফালে কেপিটেল লেটাৰ N লিখি ল'ব লাগিব নাইট কোনটো ঘৰত গৈছে এইটো ঘৰৰ নাম কি হয় C আৰু 3 নাইট C3 এতিয়া নাইট C3 দিয়া দেখি পেলাই ধৰক ব্লেকে ইউটো কিবা চাল দিব
তো এতিয়া নাই ব্লেকেও যদি ভাবে যে নাই ময়ো ঘোঁৰাটোক মই আগফালে ওলাই দিওঁ, তো যদি ঘোঁৰাটোক ই যদি ইয়াত দিয়ে তেতিয়াহ'লে এইটো কোনটো ঘৰত আহি পেলাই পৰিব, এইটো এফ ঘৰ হয় আৰু এই ঘৰটোৰ নাম 6। এইটো কি লিখিব, নাইট। প্ৰথমতে নামটো লিখিব লাগিব, কোনটো গুটি আহিছে, নাইট কি ঘৰ হয়, এফ ঘৰ হয়, F6 F6 ঠিক আছে। তো ঘোঁৰা কেনেকৈ যায়, এল টাইপত যায়, এইখিনিৰ পৰা যাব, তাৰপিছত 3 ঘৰ গৈ পেলাই 1 2 3 তাৰ নিজৰ ঘৰটোক ধৰি 1 ঘৰ 2 ঘৰ 3 ঘৰ, তাৰপিছত গৈ পেলাই মানে টাৰ্ণ ল'ব এটা ঘৰ, ই এল টাইপৰ যায় ঘোঁৰা। য'তেই নাথাকক জঁপিয়াই জঁপিয়াই যায়, যদি কোনোবা গুটি থাকেও মানে গুটিৰ ওপৰতে জাপ মাৰি পেলাই যাব পাৰে, ইয়াত যাব পাৰিব ইয়াৰ পৰা এনেকৈ গৈ পেলাই। তো গুটি যদি এনেকৈ থাকেও, কিন্তু এটা কথা হৈছে গুটি যদি থাকে সেইটো ঘৰত নিজৰ গুটি থাকে তাত যাব নোৱাৰিব, বা বেলেগৰ গুটি থাকিলেতো খাব পাৰিব। কিন্তু ইয়াৰ যোৱাৰ ধৰণটো হৈছে এল টাইপৰ যাব, যেনেকৈ এই গুটিটো ইয়াত যদি আছে ইয়াৰ পৰা ইয়াত যাব পাৰিব, ঠিক তেনেকৈ ইয়াৰ পৰা ইয়াত যাব পাৰিব, ঠিক তেনেকৈ ইয়াৰ পৰা ইয়াতো যাব পাৰিব। তো ইয়াৰ কেপাচিটি বা ইয়ালৈ ঘূৰিও আহিব পাৰিব, যোনফালে যাব পাৰে জঁপিয়াই জঁপিয়াই যাব পাৰে। তো ঘোঁৰাৰ খেলটো যথেষ্ট ভাল হয়। তো এতিয়া আকৌ হোৱাইটৰ চাল আহি গ'ল। এতিয়া হোৱাইটৰ যদি দিব হাতীৰ চালটো মই কৈছোঁ হাতী কেনেকৈ যায়, হাতী সদায় চুকে চুকে যায়। এতিয়া দুটা কথা আছে, এটা বগা হাতী বুলি কয়, এটা ক'লা হাতী কয়। তাতো তেনেকৈ ইয়াতো যেনেকৈ বগা হাতী ক'লা হাতী বুলি কয়। বগা হাতী মানে ইয়াত কৈছে বগা ঘৰে ঘৰে যাব, এইটো বগা হাতী, আৰু এইটো ক'লা ঘৰে ঘৰে যাব, এইটো ক'লা হাতী বুলিও কয়। তো এতিয়া কথা হ'ল ই সদায় চুকে চুকে যায়, ই যিমান দূৰলৈ যাব পাৰে, বোলে মন গৈছে ইয়াত ৰখিছে, এবাৰত এবাৰেই দিব পাৰে, বা ইয়াতো দিব পাৰে ইয়াতো দিব পাৰে, ইয়ালৈকে যিমান দূৰ ৰাস্তা ক্লিয়াৰ আছে সিমান দূৰহে যাব পাৰিব। যদি আগফালে কোনোবা যদি গুটি থাকিলেহেঁতেন ইয়াত এনেকৈ যদি কিবা এটা গুটি থাকিলেহেঁতেন যাব নোৱাৰে, ইমানটোলৈকে যাব পাৰিব। যদি গুটি ইয়াত নাথাকে চিধা চিধা ই যিমান দূৰ ইচ্ছা কৰে, যদি গুটি নাথাকে ৰাস্তা ক্লিয়াৰ থাকে তেতিয়া সিমান দূৰ যাব পাৰিব। এতিয়া মই ছাপ'জ কথাটো কৈছে হাতীটোক মই এই ঘোঁৰাটোক টেপিং কৰিছোঁ, ইয়াত ৰাখিলোঁ, নেক্সট টাইম ধৰক মই খাবৰ কাৰণে বা ইয়াক উঠাব নোৱাৰোঁ বুলি পেলাই এইটো মই গুটিটো ইয়াত দিছোঁ। তেতিয়া ইয়াক মই কি লিখিম, ইয়াৰ নাম কি আছিলে, বিশ্বপ, বিশ্বপ। ইয়াৰ পৰা ওলাই গৈছে, কোনটো ঘৰত বহিছে, যোনটো ঘৰৰ পৰা গৈছে সেইটো লৈ কোনো কথা নাই, যোনটো ঘৰত বহিছে সেইটোহে দিব লাগিব। যেনেকৈ এই ঘৰটো যি ঘৰ আছিলে আৰু নাম্বাৰ হয় 5, তো ইয়াত দিব লাগিব বিশ্বপ G5। তো মোক গুটিকেইটা কি কি ধৰণে চলে মই সেইটো দেখুৱাব বিচাৰিছোঁ, বিশ্বপ G5। এতিয়া ছাপ'জ নাওটোৰ চাল কেনেকৈ হয় মই দেখুৱাইছোঁ। নাও চলিব চিধা চিধা, যদি এই গুটিটো কিবা কাৰণে ইয়াৰ পৰা যদি উঠাই দিয়ে মানে ধৰক চলোৱাৰ পিছত যদি গুটি ইফালে কাটিব বা ইয়াৰ পৰা ছাইড কৰিব লাগে, মুঠতে সেইটোৱে টেকনিক। ইয়াক কি ধৰণে ইয়াৰ পৰা ছাইড কৰিব সেইটো সেইটোৱে বুদ্ধি লগাব লাগে। তাৰপিছত নাও সদায় চিধা চিধা যায়, কিন্তু তাৰ আগফালে কোনো গুটি থাকিব নালাগিব, লেফ্ট ছাইডো যাব পাৰিব, ৰাইট ছাইডো যাব পাৰিব, এইফালে যাব পাৰে। এতিয়া এটা ঘৰ আছে ইয়াতো যাব পাৰে। এতিয়া কথা হ'ল, এতিয়া নাইটে ছাপ'জ এই গুটিটো ইয়াত হেৰি কি বুলি কয় ব্লেকে এই গুটিটো আগুৱাই দিব কণীটো। তো এতিয়া এই ঘৰটোৰ নাম কি হ'ব, এইটো ঘৰ হয় H6। ইয়াত ধৰক আহি গ'ল, ইয়াক আমি লিখিম স্মল লেটাৰত A6। কণীকেইটাৰ আগফালে বেলেগ একো নাম লিখা নহয়, A6 বুলিয়ে লিখা হয়, যিটো ঘৰত যাব ঘৰটোৰ নাম। কিবা কাৰণে ছাপ'জ এতিয়া এই বগা হাতীটো ইয়াৰ পৰা উঠাবলৈ পাহৰি গ'ল, কথাটো কৈছোঁ। ফৰ এক্সাম্পল মই এইটো নাওটো চলাব দেখুৱাবৰ কাৰণেহে কৈ আছোঁ। এইটো বগাই উঠাব পাহৰি গ'ল বা কিবা কাৰণে নিদিলে, বগাই দিলে। এতিয়া মই মন্ত্ৰীৰ চালটো দেখাই আছোঁ ইয়াতে মন্ত্ৰী ছাপ'জ মন্ত্ৰী এটাকে পাৱাৰফুল গুটি কি ই চুকে চুকেও যাব পাৰে বা ই চিধা চিধাও যাব পাৰে। মন গৈছে চিধাও যাব পাৰিব, মন গৈছে এনেকৈ চুকে চুকেও যাব পাৰিব, কিন্তু ইয়াৰ আগফালেও গুটি থাকিব নালাগিব। এজ লাইক হাতীটোৰ দৰে, এই হাতী আৰু নাও দুইটাৰ ধৰণেই যাব পাৰে, কিন্তু এবাৰত এটাহে চাল। ধৰক ইয়াৰ পৰা গৈছে ইয়াত, নেক্সট কলাই দিব, তাৰপিছত যাব পাৰিব। এতিয়া কুইনটো যদি কথাটো কৈছে ইয়ালৈকে গৈছে বা ধৰক ইয়ালৈকে গৈছে, তো এতিয়া মই কি লিখিম, কুইন, আৰু এই ঘৰটোৰ নাম লিখিব D, আৰু 2 নম্বৰ ঘৰ হয় D2, কুইন D2ৰ ঘৰত দিলোঁ। এতিয়া কি কৰিলে ব্লেকে, কি কৰিছে ধৰক এই গুটিটো খাই দিব। তো এইটো ক্ৰছ, কণীকেইটা সদায় চিধা চিধাকৈ আহিব চিধা চিধা। প্ৰথম তাৰ নিজৰ ঘৰ যিটো যে প্ৰথম নিজৰ ঘৰটোৰ পৰা 2 বাৰ আহিব পাৰে, প্ৰথমবাৰ
আৰু সেকেন্ড বাৰত ই যদি আহিব বিচাৰে একেবাৰতে 2 ঘৰ আহিব পাৰিব প্ৰথমবাৰৰ কাৰণে নেক্সট এবাৰকেহে আহিব বোলে ইয়াত আহি গ'ল তাৰপিছত এবাৰ আহিব তাৰপিছত নেক্সট বাৰ আকৌ এবাৰ আহিব এনেকৈ সিঙ্গল এবাৰ ষ্টেপ আহিব পাৰে বোলে এবাৰ ইয়ালৈ আহি গ'ল তাৰপিছত আকৌ 2 ঘৰ এনেকৈ যাব নোৱাৰে এতিয়া কথা হ'ল আৰু খাওঁতে সদায় ক্ৰছকৈ খায় এতিয়া আহিব পাৰে চিধাকৈ কিন্তু তাৰ আগফালে যদি এনে গুটি থাকে এই গুটিটো খাব নোৱাৰে এই গুটিটো খাব এনেকৈ নোৱাৰে এইটো খাব সদায় চিধা মানে ক্ৰছকৈহে খাব পাৰে এতিয়া ধৰক ই আহিলে এতিয়া ধৰক মই হাতীটো ছাইড নকৰিলোঁ ই খাওঁতে পোনে সদায় ক্ৰছকৈ খায় এইটো এতিয়া যদি ইয়াক খাই দিয়ে তো কি বুলি লিখিব যে এই ঘৰটোৰ নাম কি আছিলে G5 এই প্ৰথমতে এই ঘৰটোৰ নাম লিখিব লাগিব প্ৰথমতে এই ঘৰটোৰ নাম কি আছিলে H6 ইনটু এইটো H6 খালে মানে ইয়াৰ H6ৰ ইয়াত আছিলে এই ঘৰটোৰ নাম H6 আছিলে H6 কোনটো ঘৰলৈ আহিছে ইনটু পূৰণ চিন দিব লাগিব জি ঘৰ হয় এইটো G5 H6 ইনটু G5 মানে কি বুজালে H6 G5 ঘৰটো খালে এইটো কেনেকৈ বুজাইছে এইটো নেক্সট এতিয়া বগাৰ চাল ধৰক আহি যাওক বগাই এটা ধৰক এই মন্ত্ৰীয়ে দি ইয়াক খাব তো তেতিয়া মন্ত্ৰীটো ধৰক যথেষ্ট দূৰ যাব পাৰে মন্ত্ৰী চিধা যাব পাৰে তো ই কি হ'ব কুইন কোনটো ঘৰত ইয়াক গৈ পেলাই খাইছে কুইন ইনটু বা কুইন D5 লিখিলেও হয় কুইন ইনটু D5 লিখিলেও বা কুইন D5 লিখিলেও হয় যে এই কুইনটো গৈ পেলাই এইটো জি ঘৰলৈ পাইছে জি ঘৰ হয় G5 কুইন ইনটু G5 কুইনে G5ক কাটিলে এইটো কুইনটো গ'লে G5 ঘৰত কাটিলে কুইন ইনটু G5 এইটো এনেকৈ ধৰণ লিখা হৈছে এতিয়া ধৰক আপোনাৰ কেতিয়াবা এনেকৈ এটা চিটুৱেশ্যন হৈ যায় যে ঘোঁৰাটো ধৰক ইয়াত আছে ফৰ এক্সাম্পল দেখাইছোঁ এই ঘোঁৰাটো ইয়ালৈ আহিব আৰু এই ঘোঁৰাটো ইয়ালৈ আহিব এতিয়া যদি আপুনি লিখি দিয়ে নাইট E2 বুলি পেলাই এতিয়া কেনেকৈ বুজি পাব যে এই ঘোঁৰাটো আহিলে নে ইয়ালৈ নে এই ঘৰটো ইয়ালৈ আহিলে তো তেতিয়া কি হয় এইটো নামটো লিখি ল'ব লগা হয় এতিয়া সাপোজ এই ঘোঁৰাটো যদি পিছুৱাই আহিছে ফৰ এক্সাম্পল কথাটো কৈছোঁ এই ঘোঁৰাটো যদি ইয়ালৈ পিছুৱাই আহিছে নাইট F ঘৰটোৰ নাম লিখিব লাগিব নাইট F বুলি ঘৰটোৰ নাম লিখি দিব লাগিব নাইট F যিটো ঘৰলৈ আহিছে সেইটো ঘৰৰ নাম ইয়াত লিখিব লাগিব যিটো ঘৰলৈ আহিলে এইটো E2 নাইট F E2 মানে কি বুজিব যে এই নাইট F ঘৰত থকা নাইটটো কোনটো ঘৰলৈ আহিলে E2 ঘৰলৈ আহিলে তো তেতিয়া ইয়াত ধৰক মানে কনফিউজন নালাগে সেইটো কাৰণে ইয়াত F লিখিব লগা হয় যদি এইটো ইয়ালৈ আহিলেহেঁতেন তো তেতিয়া ইয়াত লিখিব লগা হ'লহেঁতেন নাইট C কোনটো ঘৰলৈ আহিছে E2ৰ ঘৰলৈ আহিছে নাইট C E2ৰ ঘৰলৈ আহিছে এইটো নাইট C E2 তো এই ঘোঁৰাৰ ক্ষেত্ৰত এইটো কণ্ডিশ্যন হয় তো এনেকুৱা ধৰণৰ হয় এতিয়া কণ্ডিশ্যন হৈ গ'ল ইয়াত মই আৰু এটা বস্তু দেখাব বিচাৰিছোঁ ইমানখিনিতে আপোনালোকে বুজি পালে নাও কেনেকৈ যায় এতিয়া নাও যোৱাৰ কথাটো মই দেখুৱাবৰ কাৰণে এইটো মই কৈছিলোঁ অকণমান আগত এতিয়া নাৱৰ ধুনীয়াকৈ ৰাস্তাটো পূৰা ক্লিয়াৰ আছে এইটো পূৰা ক্লিয়াৰ হৈ গৈছে তো নাও যদি এনেকৈ আহিব বিচাৰে যদি চিধা থাকে তেতিয়া নাও চিধাকৈ আহিব পাৰিব যদি তাৰ ৰাস্তাটো ক্লিয়াৰ থাকে যদি কোনো গুটি নাথাকে তাত এতিয়া নাও যদি চিধা এতিয়া যদি ইয়াতো যদি খোল খাই আছে ৰাস্তাটো তো নাও চিধা আহি পেলাই ইয়াত আহি যাব পাৰে তো তেতিয়া ব্লেকে কি লিখিব আগফালে লিখিব লাগিব নাওৰ নামটো লিখিব লাগিব R মই এইটো জাষ্ট বুজাবৰ কাৰণে কৈ আছোঁ দেই এইটো ৰুকটো ইয়ালৈ আহি পাই গ'ল তো এইটো কি ঘৰ আছিলে H5 ৰুক H5 মানে নাওটো আহি পেলাই H5ৰ ঘৰলৈ আহিছে হয়তো চাগে মন্ত্ৰীক মাৰিবৰ কাৰণে আহিছে ফৰ এক্সাম্পল আপোনালোক যদি আহে তো ধৰক ইয়াতে মাৰিবৰ কাৰণে তো এইটো ইয়াত যদি দিব তেতিয়া লিখিব লাগিব ৰুক H5 বুলি লিখিব লাগিব যদি Hৰ ঘৰ 5 নম্বৰ ঘৰ হয় হৈ গ'ল এতিয়া ইয়াতে মই আপোনালোক আৰু এটা বস্তু দেখুৱাব বিচাৰিছোঁ গোটেইখিনি গম পালে যেতিয়া ৰুক কেনেকৈ যায় হাতী কেনেকৈ যায় হাতী চুকে যায় তাৰপিছত নাও চিধা যায় ঘোঁৰা L টাইপৰ যায়
মন্ত্ৰীটো গম পালেই যে ই চুকে চুকে যাব, চিধা চিধাও যাব, আটাইতকৈ পাৱাৰফুল গুটি। ৰজাৰ মই সেইটো কোৱা নাছিলোঁ। ৰজা কি ধৰণে যাব, ৰজা ধৰক চলিব বিচাৰিলে সি যিকোনো এঘৰ, যদি হাতীটো এইফালে নাথাকে এনেকৈ, ৰজা নিজৰ ঘৰৰ পৰা সদায় এক ঘৰহে যাব পাৰে, বেছি যাব নোৱাৰে। বোলে ইয়াত যাব বিচাৰিছে, ইয়াত আহিব পাৰিব, বা ধৰক ইয়াত আহিব, যিকোনো ফালে, মানে যোনেই ফালে নাযাওক এঘৰহে যাব পাৰিব। লেফ্ট ৰাইট য'তেই নাথাকক এইফালেও আহিব পাৰিব, কিন্তু এঘৰহে যাব পাৰিব। ৰজা অকল কেচলিঙৰ সময়তহে দুঘৰ যাব পাৰে। ইয়াতে কেচলিং কি বস্তু, এতিয়া আগত যেনেকৈ যুদ্ধ যেতিয়া হয়, যুদ্ধ হৈ থাকোঁতে যেতিয়া বেছি মানে প্ৰেছাৰ পৰি যায়, মানে অপনেণ্ট সৈন্যৰ পৰা, তো তেতিয়া ৰজাই নিজকে গুহাত মানে নিজকে বন্দী কৰিলে, মানে লুকাই যায় আৰু ৰজাক মানে বিচাৰি নাপায়। তো সেইটো গুহাবন্দী বুলি পেলাই কয়। তো সেইটোক ইয়াত কেচলিং বুলি পেলাই কোৱা হয় চেছত। তো কেচলিং দুই প্ৰকাৰ হয়, এটা শ্বৰ্ট কেচলিং, এটা লং কেচলিং। মই ইয়াত দেখাবলৈ ট্ৰাই কৰিছোঁ লং কেচলিং আৰু শ্বৰ্ট কেচলিং। শ্বৰ্ট কেচলিং কোনফালে হয়, এতিয়া ধৰক কেচলিং হওঁতে কেইটামান নিয়ম পালন কৰিব লগা হয়। প্ৰথম কণ্ডিশ্যন হ'ল ৰজা আৰু নাৱৰ মাজত কোনো গুটি থাকিব নালাগিব, 1 নম্বৰ কথা। ইয়াতো যেনেকৈ গুটি নাই, ইয়াতো গুটি নাই। নম্বৰ 2, ৰজা এবাৰো মানে চলিব নালাগিব, নিজৰ জেগাৰ পৰা যদি তাক এবাৰো চলাই দিছে বা নাওটোক বোলে চলাই দিছে আগতে, তেতিয়াহ'লে এইফালে কেচলিং কৰিব নালাগে, মানে নোৱাৰিব। মানে নাও নিজৰ মানে নিজে এবাৰো চলিব নালাগিব, আৰু ৰজাও এবাৰো চাল দিয়া হ'ব নালাগিব। মানে যদি চলাই দিছে তেতিয়া কেচলিং কৰিব নোৱাৰে। তো এইফালে যিহেতু শ্বৰ্ট দুটা জেগা আছে, তো দুটা ঘৰ আছে সিহঁতৰ মাজত, এইটো শ্বৰ্ট কেচলিং বুলি পেলাই কোৱা হয়। আৰু ইয়াত যিহেতু 3টা ঘৰ আছে, তো এইটো লং কেচলিং বুলি পেলাই কোৱা হয়। আৰু এটা কণ্ডিশ্যন আছে, যদি এনেকৈ যদি এই ঘৰটোক যদি কোনোবা চেক দি ৰাখিছে, ৰজাক চেক দি ৰাখিছে, তেতিয়াও কেচলিং কৰিব নোৱাৰে। যদি মানে চেক পৰি আছে সেইটো সময়ত আপুনি যদি এনেকৈ কেচলিং কৰিব বিচাৰে, তেতিয়া কেচলিং কৰিব নোৱাৰিব। বা এই দুটা ঘৰৰ মাজত যদি এই মন্ত্ৰীটোৱে এই ঘৰটোকো ধৰি আছে, কোনোবা এটা গুটিয়ে যদি সিহঁতৰ মাজৰ কোনোবা এটা ঘৰক ধৰি আছে, তো তেতিয়াও কেচলিং কৰিব নোৱাৰে। যিহেতু এই মন্ত্ৰীটোৱে এই ঘৰটো ধৰি ৰাখিছে, তো ইয়াতে যদি কেচলিং কৰিব বিচাৰে এইফালে কেচলিং কৰিব নোৱাৰে, এইফালে পাৰিব। তো এতিয়া মই দেখাইছোঁ লং কেচলিং আৰু শ্বৰ্ট কেচলিং কি ধৰণে কৰা হয়। শ্বৰ্ট কেচলিং এইফালতো কোৱা হয়, কিন্তু মন কৰিব চেছ খেলত এটা নিয়ম আছে, টাচ এণ্ড মুভ। যদি মই এই গুটিটো ধৰি দিলোঁ, মই এইটো দিবই লাগিব। আৰু যিহেতু কেচলিঙৰ এটা কণ্ডিশ্যন আছে, ৰজা নিজৰ ঘৰৰ পৰা দুঘৰ যায়, যদি নিজৰ ঘৰৰ পৰা দুঘৰ যদি দি দিছে, তো তেতিয়া গম পাব কেচলিং কৰিছে। কিন্তু নাওটো দি দিয়াৰ লগে লগে, ধৰি দিয়াৰ লগে লগে, তো যদি ইটো পাৰ্টিয়ে যদি আপোনাক মানে আপোনাৰ অপনেণ্টজনে যদি মানে ব্লেম কৰে বা যদি কয় আপুনি গুটি দিবই লাগিব, তেতিয়া কিন্তু কেচলিং কৰিব নোৱাৰে। তো কেচলিং কৰাৰ নিয়ম মতে প্ৰথমে আপুনি নিজৰ ৰজাটোক ধৰিব লাগিব। ৰজা ধৰি পেলাই দুঘৰ দিয়াৰ লগে লগে গম পাব যে এইটো কেচলিং কৰিছে। ৰজা নিজৰ ঘৰৰ পৰা দুঘৰ যাব আৰু তাৰ কাষতে আহি পেলাই নাওটো বহি যাব। বহুতে খেলি মেলি কৰে, কেতিয়াবা এনেকৈ হৈ যায় একদম ৰজাটো ইফালে লৈ আহে, নাওটো এনেকৈ বহাই দিয়ে। তেনেকৈ নহয়, জাষ্ট ৰজা নিজৰ ঘৰৰ পৰা দুঘৰ যাব, ইমানেই। এইফালে দুঘৰ গুচি যাব আৰু নাওটো তাৰ কাষত বহি যাব। তো এইটো হৈছে আপোনাৰ লং কেচলিং। কেচলিং কৰোঁতে লিখা হয় 0-0, এইটো যদি লিখা হয় তো এইটো কেচলিং বুলি পেলাই কোৱা হয়। ঠিক তেনেকৈ এইফালে শ্বৰ্ট কেচলিং যেতিয়া কৰিব, লং কেচলিং কৰোঁতে 3টা 0 দিয়া হয়, একচুৱেলি 3টা 0 দিয়া হয়, আৰু শ্বৰ্ট কেচলিং কৰোঁতে আপোনাৰ 2টা 0 দিয়া হয়। এইটো দুটা শ্বৰ্ট কেচলিং কৰোঁতে 2টা 0 দিয়া হয়, লং কেচলিং কৰিলে 3টা 0 দিয়া হয়। তো তেতিয়া গম পাব যে কেচলিং কৰা হৈছে। তো বুজি পালে যে কেচলিং কৰোঁতে কি কৰিব লাগিব। প্ৰথমতে ৰজাটো নিজৰ স্থানৰ পৰা 2টা ঘৰ যায়, আৰু নাওটো তাৰ পিছৰ মানে ৰজাটোৰ কাষত আহি যায়। তো এই যে শ্বৰ্ট কেচলিং, এইটো হৈছে লং কেচলিং। আৰু অকণমান আগত মই কৈছিলোঁৱেই, যেতিয়া বগা জিকে তো তেতিয়া আগফালে 1 লিখা হয়, তাৰপিছত ব্লেকৰ ক্ষেত্ৰত 0 লিখা হয়। আৰু যদি ক'লা জিকে তেতিয়াহ'লে ব্লেকৰ ক্ষেত্ৰত, ক'লা যদি জিকে এইটো প্ৰথমটো 0 দিব লাগিব, তাৰপিছতো 1 দিব লাগিব। আৰু যদি কেতিয়াবা খেলখন ড্ৰ' হৈ যায়, মানে কোনো হাৰ জিত নহয় খেলখন, তেতিয়া এইটো ড্ৰ' হ'লে এইটো হাফ বুলি কোৱা হয়, মানে 0.5কে সমানে সমানে দুইজনে পাইছে বুলি ধৰি লোৱা হয়। কেতিয়াবা এনেকুৱা কণ্ডিশ্যন হৈ যায় যে ধৰক কণীটোৱে আপোনাক খাব বিচাৰিছে, খাব,
আৰু সেইটো সময়ত মানে এজনে আপোনাৰ গুটিটো আগবঢ়াই দিলে, মানে এনেকুৱা কণ্ডিশ্যন কেতিয়াবা হয়, মই এইটো দেখুৱাইছোঁ। এনেকৈ কেতিয়াবা হয়, ধৰক আপোনাৰ গুটিটো এনেকুৱাত আছে, ক'লা গুটিটো এইফালে আছে, এতিয়া আমিতো জানো যে এইটো গুটি আমি দুঘৰ দি দিব পাৰোঁ, এইটো দুঘৰ দি দিব পাৰোঁ। মই যদি ভাবিম যে মই এইটো দুঘৰ দি দিওঁ, মোক খাব নোৱাৰিব, বোলে মই ইয়াত দিলেহে মোক খাব পাৰিব, যিহেতু পনীয়ে ক্ৰছ খায়। তো মই যদি বুদ্ধি লগাই পেলাই মই যদি ভাবোঁ যে মই ইয়াৰ পৰা ইয়াত দি দিম, এই মোক খাব নোৱাৰিব বুলি পেলাই, কিন্তু তেনেকুৱা কোনো কথা নহয়। যদি যদি ইচ্ছা কৰে মই খাই দিম বুলি, তো তেতিয়া ইয়াত আহি পেলাই খাব পাৰে। এইটো বহুতে নাজানে কথাটো, তো এইটো এনেকৈ ক্ৰছ কৰি খাব পাৰে এইটো। আৰু যদি ইচ্ছা কৰে বোলে মই নাখাওঁ, মই বোলে আগবাঢ়ি পেলাই গুচি যাওঁ বা বেলেগ গুটি দিওঁ, এইটো বেলেগ কথা। কিন্তু মই যদি চিধা ইয়াত দি দিওঁ, তেতিয়া ই যদি খাব বুলি যদি ইচ্ছা কৰে খাম বুলি, তেতিয়া ইয়াত এইটো গুটি দি পেলাই এইটো উঠাই দিব পাৰে এইটো। আৰু তেতিয়া সেইটো ধৰক লিখিব, ব্লেকে লিখিব F4, এইটো F4ত আছিলে, F4 × G3 বুলি পেলাই এনেকৈ লিখিব, এইটো ধৰক কৰিব পাৰে। একেবাৰে লাষ্টত কেইটামান পইণ্ট থাকি গ'ল, তো সেই পইণ্টছখিনি ধৰক ইয়াত দেখুৱাই দিছোঁ। যদি এই পণীটো খেলখন হৈ থকা অৱস্থাত চবেই ছাপ'জ কিবা কাৰণে মানে শেষ হৈ গ'ল আৰু কাট খাই গোটেইখিনি, এতিয়া ছাপ'জ কথাটো কৈছে পণীটো এনেকৈ এইফালৰ পৰা গৈ ষ্টেপ এনেকৈ গৈ পেলাই যদি একেবাৰে সিটো পক্ষৰ একেবাৰে লাষ্টৰ পইণ্টটো পাই যায়, মানে লাষ্টৰ ঘৰটো যদি পাই যায়, তো তেতিয়া আগতে এনেকুৱা আছিলে যে ঘোঁৰাৰ ঘৰটোত পালে ঘোঁৰা ওলাব পাৰি, হাতীৰ ঘৰটোত যদি পাই যায় তো হাতী ওলাব পাৰি। বাট এতিয়া সেইটো ছিষ্টেম নাই, এতিয়া ইণ্টাৰনেশ্যনেল ছিষ্টেমত চবতে একেটাই খেল হয়। তো আজিকালি প্ৰত্যেককেইটা চেছ বৰ্ডৰ লগতে এটা এক্সট্ৰাকৈ মন্ত্ৰী দিয়ে। এইটো এটা যেনেকৈ আছে ইয়াত, আৰু এইটো এটা এক্সট্ৰাকৈ মানে দিয়ে। যদি কেনেবাকৈ যদি গুটিটো বগা পণীটো অকল পণীৰ ক্ষেত্ৰতে হয়, পণীটো যদি গৈ পেলাই একেবাৰে লাষ্টৰ ঘৰটো পাই যায়, তেতিয়াহ'লে এই পণীটো যেতিয়া পাব, তো তেতিয়া মানে তাত গৈ পেলাই মন্ত্ৰীটো ওলাই যায়। নেক্সট ইয়াৰ পিছত এটা থাকি গ'ল ঘড়ীটোৰ কথা, যিটো কৈছিলোঁ। তো চেছ বৰ্ডত এটা যেতিয়া চেছ খেল হয়, তেতিয়া ঘড়ী এটা ইউজ কৰা হয়। ধৰক তাত টাইমিং থাকে, দুইফালে ধৰি দিয়ে 15 মিনিট। আৰু যেতিয়া ধৰক মই গুটিটো এইটো দিলোঁ নহয়, গুটিটো দিয়াৰ পিছত মোৰ ঘড়ীটো মই বন্ধ কৰি দিব লাগিব। তাৰপিছত সেইফালৰ পৰা টাইমটো কমি আহি থাকিব ইটো পাৰ্টিৰ। তাৰপিছত ছাপ'জ যেতিয়া ইজনে কিবা এটা গুটি দিব, তো তেতিয়া তেখেতে ঘড়ীটো বন্ধ কৰি দিয়ে। তো খেলখন হৈ থকা অৱস্থাত যদি মোৰ টাইমটো শেষ হৈ যায়, বোলে 15 মিনিট দিছিলে, তো যদি মোৰ টাইমটো শেষ হৈ যায় তো মই হাৰি যাম। তো সেইটো কাৰণে লিখিবও লাগিব আৰু প্লাছ এই ঘড়ীটো মানে বন্ধ কৰি যাব লাগিব। গুটি দিলোঁ নহয়, গুটি দিয়াৰ পিছতে বন্ধ কৰিব লাগিব, সেইটোৱে। নেক্সট এইফালৰ পৰা গুটি দিলে, তাৰপিছত তেখেতে নিজৰ মানে ঘড়ীটোৰ যদি দুইটা চুইচ থাকে, তো এটা চুইচ বন্ধ কৰিব লাগিব তেখেতৰ ছাইডৰটো। এই পণীকেইটা যিকেইটা কথা কৈ আছিলোঁ, পণীকেইটা সদায় নিজৰ ঘৰৰ পৰা দুঘৰ যাব পাৰে। প্ৰথম যিটো ষ্টেপত ৰখি থাকে, মানে নিজৰ জেগাৰ পৰা দুঘৰ যাব পাৰে প্ৰথমবাৰত, কৈছিলোঁৱে, আৰু এবাৰো দিব পাৰি, কিন্তু ই কেতিয়াও পিছুৱাই নাহে। তো সেইটো কাৰণে বহুতে গুটি দিওঁতে মানে এঘৰকেই দিয়ে আৰু, কাৰণ দুঘৰ যিহেতু দি দিয়াৰ পিছত পিছুৱাই আনিব নোৱাৰি, তো সেইটো কাৰণে এঘৰকেও যায়। পণী কোনো কাৰণতে পিছুৱাই নাহে, আগুৱাইহে যাব। আৰু এটা লাষ্ট পইণ্ট আছে, যদি ব্লেকৰ সেইফালে ৰজা আছে আৰু মোৰ এইফালে হোৱাইটৰ মন্ত্ৰী, এতিয়া মই যদি মন্ত্ৰীয়ে গৈ পেলাই ৰজাক মাৰিব গৈছোঁ, মন্ত্ৰীটো চিধা এনেকৈ যাব পাৰে, ইয়াৰ ৰাস্তা যিটো খোলা আছে, এতিয়া মই ৰজাক এটেক কৰিব গৈছোঁ, তো যেতিয়া ৰজাৰ এগেইনষ্ট মানে ৰজাক মাৰিবলৈ গৈছোঁ, তো চেক বুলি পেলাই কোৱা হয়, মানে ৰজাক যে মই মাৰিবলৈ আহিছোঁ, তো এটেক কৰিবলৈ আহিছোঁ, তো সেইটো কাৰণে মানে কৈ পেলাইহে মানে ইয়াত এটেক কৰা হয়। এনেকৈ নহয় যে মনে গৈ পেলাই মাৰি দিম। তো ইয়াত সেইটো কণ্ডিশ্যন হয়, যেতিয়া ৰজাক মাৰিবলৈ অহা হয়, তো যিকোনো গুটি, মন্ত্ৰী নহওক, মন্ত্ৰী বা বেলেগ হাতী হ'ব পাৰে, নাও হ'ব পাৰে, যেতিয়া ৰজাক মাৰিবৰ কাৰণে যোৱা হয়, এতিয়া যেনেকৈ মই ইয়াত গৈ পেলাই দিছোঁ, মানে ৰজাক ডাইৰেক্ট এটেক কৰিছোঁ,
তো তেতিয়া মই এইটো ইয়াত দিয়া লগে চেক বুলি মেনশ্যন কৰিব লাগিব আৰু যদি একেবাৰে ৰজাৰ যাবৰ কাৰণে একেবাৰে জাগাই নাথাকে ফৰ এক্সাম্পল কথাটো কৈছো এনেকৈ যদি মোৰ ইয়াত ঘোঁৰাটো থাকিলেহেঁতেন আৰু মোৰ মন্ত্ৰীটো যদি কিবা কাৰণে গৈ পেলাই ইয়াত পাই গ'ল হয় মোৰ মন্ত্ৰী যদি ইয়াত পাই গ'লহেঁতেন ৰজাৰ যিহেতু যাবলৈ জাগাই নাই এইফালেও যাব নোৱাৰে এইফালেও যাব নোৱাৰে এইফালেও যাব নোৱাৰে তো এইটোকে কোৱা হয় চেকমেট তো আশা কৰোঁ ভিডিঅ'টো চাই পেলাই আপোনালোকে কিবা হ'লেও বুজি পালে আৰু যদি কিবা বুজি নাই পোৱা ধৰক কিবা যদি কনফিউজন লাগিছে তো কমেণ্ট কৰিব মই যিমান দূৰ পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ এইখিনি ডাউটছখিনি ক্লিয়াৰ কৰিবৰ কাৰণে আৰু যদি ভালছে চবেই খেলিব শিকক ভালছে আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো সেইটো এনেইতো মই তেতিয়া নিজেও শিকিছিলোঁ নগাঁও কল্যাণ ভৱনত শিকিছিলোঁ তো ফিজ পে'মেণ্ট কৰিব লগা হয় ধৰক মান্থলি ৱাইজ কিন্তু ধৰক বহুতে ধৰক ইনষ্টিটিউট ওচৰত নাথাকেও তেনেকৈ ধৰক চেছ খেলৰ এছ'চিয়েশ্যন তেনেকৈ নাথাকে শিকোৱা জেগাও নাথাকে তো সেইকাৰণে বহুতে মানে ইচ্ছা কৰি পেলাই শিকিব নোৱাৰে তো আজিৰ মই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য এইটো হৈছে 2007ত ময়ো ধৰক খেলিছিলোঁ গুৱাহাটীত মই কৈছিলোঁ অকণ আগত কিন্তু যদি গোলাঘাটতো তেনেকৈ যদি ওচৰত যদি আমাৰ ডিষ্ট্ৰিক্টত যদি থকা হ'লে ধৰক ময়ো খেলি থাকিবলৈ চান্স পালোঁহেঁতেন আজি 2022 চন হৈ গ'ল যথেষ্ট দিন হৈ গ'ল কিন্তু ধৰক এনেকৈ নাইও মই খেলিবলৈ নিজে চেষ্টা কৰি পেলাই ধৰক তেনেকৈ স্ক'প নাপাওঁ সুবিধা নাপাওঁ ধৰক সেইকেইটাৰ কাৰণে গুৱাহাটীত হয়তো ইমান দূৰ গৈ পেলাই খেলাটো পচিবলো নহয় তো সেইখিনিৰ কাৰণে সেইখিনি আজিৰ সেইখিনিক লৈ পেলাই আজি মই ভিডিঅ'টো একচুৱেলি বনাইছোঁ যাতে এইখিনি চাওক আৰু কোনোবা ল'ৰা ছোৱালী শিকক যদি ইণ্টাৰেষ্টেড কোনোবা ওলায় তেনেকৈ অদূৰ ভৱিষ্যতে ভাল লাগিব আৰু সেইটো উদ্দেশ্যতে আজি ভিডিঅ'টো বনাইছিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ